ইয়াত আমি লক্ষী পূজা পাতিম সেইকাৰণে জেগাটো সব ধুনীয়াকৈ মুচি কুচি এতিয়া লক্ষী দেৱীকো ইয়াত বহাই দিছোঁ এতিয়া পূজা দিবলৈ বাকী আছে সন্ধিয়া টাইমত পূজা দিম এইবাৰ ফাৰ্ষ্ট মই মানে কেনেকৈ পূজা পাতিছোঁ আৰু এইবোৰ চব ৰেডি চেডি কৰি লওঁতে অকণমান টাইম লৈছে আৰু লাহে লাহে চব যোগাৰ কৰি লৈছোঁ তাৰপিছত ইয়াতে এটা বস্তু সেন্দুৰ লগাই বুট চুট দি তাৰপিছত ঘৰটো বহাম তেনেকৈ আকৌ আলপনা আঁকিবলৈ আছে একদম প্ৰসাদ চকা ৰেডি কৰাৰ পাছত এইটো ভিডিঅ' বনাই দিছোঁ ইয়াত মই পুৰি চুজি তাৰপিছত মিঠাই দিছোঁ আৰু বুট নাৰিকল চাৰিকল দি এটা প্ৰসাদ দিছোঁ তাৰপিছত কল আপেল এইবোৰ তেনেকৈ কাটি লৈছোঁ আৰু ইয়াত লক্ষী মাৰ মেইন যিটো চাউল আৰু কলৰ 5টা ভাগ কৰি দি দিছোঁ চব দেখাই দিছোঁ আৰু অকণমান কৰি চাকি তাকি জ্বলোৱা হোৱা নাই এতিয়ালৈকে চব মানে দিয়া হৈছে আৰু মোৰ চব ৰেডি কৰি হৈ গ'ল এতিয়া মই হাত ভৰি ধুই কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ তাৰপিছত পূজা কৰিম আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ' যদি চাই ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই মানে মোবাইলটো থৈ চাইছিলোঁ ইমান আন্ধাৰ ভিডিঅ'টো বনাবলৈ আৰু ফাইনেলি এতিয়া মোৰ পূজা দিয়া হৈ গ'ল আৰু মই তেতিয়া মানে পূজা দিওঁতে ভালকৈ ভিডিঅ' বনাবলৈ নোৱাৰিলোৱেই সেইকাৰণে অকণমান কৰি লৈছোঁ আৰু আমাৰ পূজা দি হৈ গ'ল এয়া আৰু বাহিৰত পৰা বৰষুণ দি আছে সেইকাৰণে মাতটো ভালকৈ নুঠিবৰ কাৰণে মই চিম্পুলকৈ ভিডিঅ' এটা বনাই দিছোঁ পূজা দি এতিয়া প্ৰসাদ দিম পূজা কৰাটো ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মানে মোবাইলটো ষ্টেণ্ড নাই আৰু ষ্টেণ্ড ক'ত থ'ম মোবাইলটো সেইকাৰণে নিজে পূজা কৰিলোঁ আৰু পূজা পাতি এতিয়া হৈ গ'ল